বহুত টেনশ্যন লাগি আছে বন্ধুসকল। ইংলিছ নিশিকিলোঁ আৰু স্কুল গৈয়ে নাপালোঁ ভালদৰে। কালি বহুত লাজ পালোঁ নহয়, বহুত লাজ পালোঁ। কি ক'ম আৰু আপোনালোকক। কালি মানুহ এটা ৰাস্তাত আইতা সুধিছিলে হুৱেৰ আৰ ইউ ফ্ৰম। মই ইংলিছ বুজি পোৱা নাই, অলপ অলপ হিন্দী জানো আৰু কৈছোঁ मैं तो फॉर्म फिलअप किया ही नहीं था, स्कूल गया ही नहीं, मैं फॉर्म सॉर्म नहीं फिलअप किया था। ই আকৌ হাঁহিছে আকৌ, আচলটোকে সুধিছে আৰু ইংলিছে নাজানো। হুৱেৰ আৰ ইউ ফ্ৰম। মই বোলো কিহৰ ফৰ্ম বা এখন, অসমীয়াটো কওঁতে সি আকৌ হিন্দী আৰু ইংলিছহে জানে, হিন্দীও মই কমহে জানো। কি ক'ব আৰু গৈছিলোঁ, কিন্তু আৰু মাষ্টৰে ক'লে ইংলিছ তুমি বোলে শিকিব নোৱাৰিবা বোলে। কৈছে তুমি শিকা যদি মোবাইলতে শিকিবাচোন। মোবাইলত শিকিব ধৰিছিলোঁ আৰু গুগলটো অন কৰি। মই ইংলিছটো ক'বই নাজানো, কি ক'ম এতিয়া। এনেকৈ ক'লোঁ আৰু যিখিনিহে আহিলে আৰু চিঞৰ বাখৰ। একদম ছোৱালী এজনী আহিব, ল'ৰা দুটা চিঞৰ বাখৰ, আমুক কি যে একদম দেখিলোঁ আৰু স্কুলে এৰি দিলোঁ আৰু। মই কৈছোঁ নাই ইংলিছে নিশিকোঁ আৰু, ইংলিছো নিশিকোঁ, মই স্কুলো নাযাওঁ আৰু। সেইকাৰণে আৰু চিকটি কৰিবলগীয়া হৈছে আৰু বন্ধুসকল। বহুত টেনশ্যন। আজি পঢ়ি থকাহেঁতেন চাকৰি কৰিলোঁহেঁতেন। বহুত একদম মানে আৰু কি ক'ব আপোনালোকক। বহুত টেনশ্যন। ইংলিছ শিকাহেঁতেন মই ইয়াত চিকটি কৰিবলগীয়া হ'লহেঁতেন নেকি বাৰু। এই ৰাতিখন ৰাতি ডিউটি কৰি আছোঁ চাওক।